কাহিনীটো জগতপুৰ নামৰ এখন গাঁৱৰ হয়। সেই গাঁওখনত সকলো গাঁওবাসীয়ে মিলিজুলি বাস কৰি আছিল। আৰু হঠাৎ এদিন এখন ৰাতি ৰোহন নামৰ এজন ল'ৰাই নিজৰ ঘৰলৈ গৈ থাকোঁতে ৰূপালী নামৰ এজনী ছোৱালীৰ ঘৰৰ পৰা কিছু ভয়ানক শব্দ শুনিবলৈ পালে। ভয়ানক শব্দবোৰ শুনি ৰোহন ভয় খাই গ'ল। আৰে এই ৰূপালীয়েতো নিজৰ দেউতাকৰ সৈতে ঘৰত অকলেই থাকে আৰু তেনেস্থলত ইমান ভয়ানক শব্দ ইহঁতৰ ঘৰৰ পৰা কেনেকৈ আহি আছে? মই অলপ চকু দিব লাগিব, কেনেবাকৈ ৰূপালী কিবা বিপদত পৰা নাইতো। তাৰ পিছত ৰোহনে ৰূপালীৰ ঘৰৰ দৰ্জাত কাণখন লগাই ভালদৰে শুনিব ধৰিলে। তেতিয়া ৰোহনে দেখা পালে যে হঠাৎ ৰূপালীৰ ঘৰৰ খিৰিকীখন জোৰকৈ খোলা গ'ল আৰু ভিতৰৰ পৰা কেইডালমান জীৱ জন্তুৰ হাড় বাহিৰলৈ ওলাই আহিল আৰু হঠাৎ খিৰিকীখন জোৰকৈ বন্ধ হৈ গ'ল। আৰে পলোৱা পলোৱা, সকলোৱে নিজৰ জীৱন বচাই পলোৱা। আৰে হে ভগৱান, মোক কেনেবাকৈ হ'লেও আজি বচাবা। আৰু ৰোহনে দৌৰি দৌৰি আহি নিজৰ ঘৰ পালেহি। ৰোহনক ইমান ভয় খাই থকা দেখি ৰোহনৰ মাক কবিতাই সুধিলে, আৰে ৰোহন, কি হ'ল তোমাৰ? তুমি ইমান কিয় ভয় খাই আছা? আৰে মা, মই কি কওঁ, আজি মই ভয়ানক দৃশ্য দেখিলো নহয়, শুনিলো। আৰে মা, মই কি কওঁ, ৰূপালীহঁতৰ ঘৰখন বহুত বিপদত পৰিছে মা। আৰে বেটা, তই অফিচৰ চিন্তাত পাগল হৈ গৈছ, বুজিছনে? এইবোৰ বাদ দে, শুই যা হা। মা, মই এইবোৰ কোনো প্ৰেচাৰত শুনা বা দেখা নাই, মই সঁচাকৈ দেখিছো। মই কৈ দিলো মা, আমাৰ গাঁওখনত বহুত ডাঙৰ বিপদ আহিবৰ হৈছে। তাৰ পিছত ৰোহনে নিজৰ মাককে সকলোবোৰ ঘটনা ক'লে, যাৰ ফলত ৰোহনৰ মাকৰো তাৰ ওপৰত বিশ্বাস হ'ল। আৰু পিছদিনাখন কবিতাই গোটেই গাঁওবাসীকে গোট খুৱাই সেই সকলোবোৰ ঘটনা ক'লে। আমাৰ গাঁওবাসীৰতো সেই ৰূপালীজনীৰ ওপৰত আগৰ পৰাই সন্দেহ আছিল। তাই কাৰো লগতে ভালদৰে কথাও নাপাতে আৰু বহুদিন হ'ল আমি কিন্তু ৰূপালীৰ দেউতাককো দেখা নাই। তাই নিশ্চয় কোনোবা ডাইনী হয় আৰু তাই কলা যাদু কৰে। আমি অতি সোনকালে তাইক গাঁৱৰ পৰা বাহিৰ উলিয়াই দিব লাগিব, নহ'লে তাইক কলা যাদু কৰি আমাৰ গাঁওখনক শেষ কৰি পেলাব। আপোনালোকে ঠিকেই কৈছে গাঁওবাসী, মোৰো ৰূপালীৰ ওপৰত আগৰ পৰাই সন্দেহ আছিল। তাইৰ চাল চৰণো সিমান ভাল নহয়। আমি আমাৰ গাঁওখনক তাইৰ কলা যাদুৰ পৰা বচাব লাগিব। তাৰপিছত সকলো গাঁওবাসীয়ে গোট খাই ৰূপালীৰ ঘৰলৈ গ'ল আৰু ৰূপালীক ঘৰৰ পৰা বাহিৰ উলিয়াই দিলে। ৰূপালীক গাঁৱৰ পৰা উলিয়াই দিয়াৰ পিছতে সিদিনা ৰাতি যেতিয়া ৰাধা নামৰ এগৰাকী মহিলাই যেতিয়া কুঁৱাৰ পৰা পানী ভৰাই নিজৰ ঘৰলৈ গৈ আছিল, তেতিয়া ৰাধাৰ সন্মুখত এজনী চুৰেল আহি গ'ল। চুৰেলজনীক দেখি ৰাধাই বহুত বেছি ভয় খাই গ'ল আৰু ৰাধাই তাৰ পৰা পলাব ধৰিলে। তেতিয়াই ৰাধাৰ সন্মুখত আকৌ সেই চুৰেলজনী আহি গ'ল। মই কিমান দিনৰ পৰা তোৰ নিচিনা ধুনীয়া মহিলাৰ অপেক্ষা কৰি আছিলো, অৱশেষত মই তোক পায়েই গ'লো। কিন্তু চুৰেল, আপুনি আমাৰ নিচিনা ধুনীয়া মহিলাবোৰক কিয় বিচাৰি আছে? আমি ধুনীয়া মহিলাবোৰে আপোনাৰ কি ক্ষতি কৰিলো? মোক তোৰ মূৰটো লাগে। কিন্তু মোৰ মূৰটো কিয় লাগে? মোক যাবলৈ দিয়ক। মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতে মোৰ অপেক্ষা কৰি আছে, মোক যাবলৈ দিয়ক। ময়োতো তহঁতৰ নিচিনা মহিলাৰ কেতিয়াবাৰ পৰাই অপেক্ষা কৰি আছিলো। এতিয়া তোক পাইছো যেতিয়া এতিয়া তোৰ মূৰটো কাটি মই নিজৰ মূৰৰ সৈতে জোৰা দি লগাই লম আৰু তোৰ নিচিনা মহিলাৰ মূৰকেইটা কাটি যেতিয়া মোৰ নিজৰ মূৰৰ সৈতে জোৰা দি লগাই লম, তেতিয়া মই বহুত শক্তিশালী হৈ যাম। তেতিয়া আৰু মোক কোনেও শেষ কৰিব নোৱাৰে। তাৰ পিছত চুৰেলজনীয়ে ৰাধাক মাৰি পেলাই তাইৰ মূৰটো নিজৰ লগত জোৰা দিলে। মোৰ এতিয়া 2টা মূৰ হৈ গ'ল আৰু মাত্ৰ 3টা মূৰ লগাব বাকী আছে। তাৰ পিছত মই শক্তিশালী হৈ যাম। তাৰ পিছত চুৰেলজনী তাৰ পৰা গুচি গ'ল আৰু পিছদিনাখন ৰাতিপুৱা গাঁওবাসীয়ে ৰাধাৰ মূৰ নোহোৱা মৃতদেহটো পালে। আৰে আমিতো ভাবিছিলো এই ৰূপালীয়ে কালা যাদু কৰি আমাৰ গাঁওখনক শেষ কৰিব, কিন্তু তাই যোৱাৰ পিছতচোন আমাৰ গাঁৱত ইমান বেয়াকৈ এগৰাকী ধুনীয়া মহিলাৰ মৃত্যু। গাঁওবাসী এয়াও হ'ব পাৰে যে গাঁৱত কোনোবা চোৰ ডকাইত আহিব পাৰে আৰু চোৰ ডকাইত কেইটাক ৰাধা দেখাৰ পিছত চোৰ ডকাইত কেইটাই ৰাধাক মাৰি পেলালে আৰু মৰাৰ পিছত ৰাতিটো আমাৰ গাঁৱলৈ বহুত নানান ধৰণৰ জন্তু আহিব পাৰে। সেই জন্তুবোৰে চাগে মূৰটো কাটি লৈ গ'ল। বাৰু এয়াও হ'ব পাৰে, আমি কিন্তু ৰাধাৰ শেষ কৃত্য সম্পন্ন কৰিব লাগিব। তাৰ পিছত গোটেই গাঁওবাসীয়ে ৰাধাৰ শৰীৰটোৰ শেষ কৃত্য সম্পন্ন কৰিলে। এনেকৈ চুৰেলজনীয়ে ৰাতি হ'লে নিজৰ চিকাৰ বিচাৰে আৰু মহিলাবোৰক মাৰি সেই মহিলাগৰাকীৰ মূৰটো নিজৰ লগত জোৰা দি লগাই লয়। এনেকৈ চাওঁতে চাওঁতে কেইদিনমানৰ ভিতৰতে গাঁৱৰ 3জনী মহিলাৰ মূৰ কটা মৃতদেহ গাঁওবাসীয়ে পালে।
আৰে এইবাৰ আমি এইটো ৩ নম্বৰ মূৰ কটা মহিলাৰ মৃতদেহ পালো। হোক বা নহওক এয়া কোনোবা চুৰেলৰে কাম হ'ব। আপুনি ঠিকেই কৈছে ককাইদেউ। আমি আমাক বচাবলৈ হ'লে আমি এতিয়া ৰূপালীৰ ওচৰলৈ যাব লাগিব। তাই নিশ্চয় এই ঘটনাবোৰৰ ৰহস্যবোৰ জানে। তাৰপিছত গোটেই গাঁওবাসীয়ে ৰূপালীৰ তালৈ গ'ল আৰু ৰূপালীক গাঁৱত ঘটি থকা ঘটনাবোৰৰ বিষয়ে ক'লে। গাঁওবাসী, মই কোনো ডাইনী নহয়। এইবোৰ সেই চুৰেজনীৰ কাম হয়, যিজনী চুৰেলে মোৰ দেউতাক বন্দী কৰি ৰাখিছে। মোৰ ঘৰৰ পৰা জীৱ জন্তুৰ হাড়বোৰ ৰোহনে দেখি ভাবিছিল যে মই ডাইনী, কিন্তু সেই চুৰেজনীয়ে মোৰ দেউতাক বন্দী কৰি ৰাখিছিল আৰু চুৰেলজনীয়ে মঙহ খাবলৈ মোৰ দেউতাক মাৰিব বিচাৰিছিল। কিন্তু মই সদায় চুৰেজনীক খাদ্য যোগান ধৰিছিলোঁ, সেইবাবে চুৰেজনীয়ে গাঁৱত আক্ৰমণ কৰা নাছিল। কিন্তু আপোনালোকে মোক গাঁৱৰ পৰা বাহিৰ উলিয়াই দিয়াৰ পিছত চুৰেলজনীয়ে ভোকত থাকিব নোৱাৰি গাঁৱৰ দেখিবলৈ সুন্দৰ মহিলাবোৰৰ মূৰকেইটা নিজৰ মূৰৰ সৈতে জোৰা দি ল'বলৈ ধৰিছে, যাতে তাই বহুত শক্তিশালী হৈ যায়। গাঁওবাসী যদি সেই চুৰেজনীয়ে নিজৰ মূৰৰ লগত আৰু 4টা মূৰ জোৰা দিয়ে, তেনেহ'লে তাইক আমি শেষ কৰাটো অসম্ভৱ হৈ পৰিব আৰু তাই তেতিয়া যাকে তাকে মাৰি পেলাই খাব পাৰিব। ৰূপালী, এতিয়ালৈকে সেই চুৰেলজনীৰ চাগে 4টা মূৰ হৈছে, কাৰণ তাই আমাৰ গাঁৱৰ 3জনী মহিলাক মাৰি পেলাইছে আৰু তাইৰ এটা মূৰৰ সৈতে 4টা মূৰ হৈছে। আজি ৰাতি যদি তাই আৰু কোনোবা মহিলা মূৰ কাটি নিজৰ লগত লৈ যায়, তাইৰ 5টা মূৰ হৈ যাব। ৰূপালী, এতিয়া তুমি আমাক কিবা উপায় দিয়া। আমি সকলোৱে মিলি আজি ৰাতিটোৰ ভিতৰতে চুৰেলজনীক শেষ কৰিব লাগিব। কিন্তু আমি সেই চুৰেলজনীক কেনেকৈ শেষ কৰোঁ? আমি সেই চুৰেলজনীৰ বিষয়ে একোৱেই নাজানো। ৰূপালী, তুমি চুৰেলজনীক নিজৰ ঘৰত ৰাখিছিলা, তুমি নিশ্চয় সেই চুৰেলজনীৰ বিষয়ে জানা যে তাই কেনেকৈ মৰিব। আমাক কৃপা কৰি এই উপায়টো দিয়া, তেতিয়া আমি এই চুৰেলজনীৰ পৰা গাঁৱৰ মহিলাবোৰক বচাব পাৰিম। আমি যদি সেই চুৰেলজনীৰ 4টা মূৰ কাটি দিওঁ, তেনেহ'লে চুৰেলজনী শেষ হৈ যাব। কিন্তু আমি এই কামটো কেনেকৈ কৰিব পাৰিম? মই সেই চুৰেলজনীক কথা পাতি ৰখাই থাকিম আৰু আপোনালোক গাঁওবাসীয়ে চুৰেলজনীৰ পিছফালে গৈ চুৰেলজনীৰ মূৰকেইটা কাটি দিব। অৱশেষত গাঁওবাসীয়ে প্লেনিং মতে কাম কৰাৰ সিদ্ধান্ত ল'লে আৰু ৰাতি হোৱাৰ পিছত যেতিয়া চুৰেলজনী আহিলে, ৰূপালীয়ে চুৰেলজনীৰ ওচৰলৈ গৈ চুৰেলজনীৰ সৈতে কথা পাতিব ধৰিলে আৰু চুৰেলজনীয়ে ৰূপালীৰ সৈতে কথা পাতিব ধৰিলে। তেতিয়াই গাঁওবাসীয়ে সুযোগ পাই চুৰেলজনীৰ 4টা মূৰ কাটি দিলে, যাৰ ফলত চুৰেলজনী তাতেই শেষ হৈ গ'ল আৰু ৰূপালী আকৌ গাঁৱত আহি থাকিব ল'লে। এনেকুৱা ভাল ভাল কাহিনীবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।